Anglong nang Juli cetha najar nam Non puta sing dolang ma Hobong nephan Itu kura alo hoa Mekh bhahi jai Mur bono honghoy Bathero ai মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই টুকুৰা আলসুৱা মেঘ ভাহি যায় হয় কাৰ্বি আংলং আইডল সিজন যি সেমি ফাইনেল অনুষ্ঠিত হৈ থকা হৈছে আৰু এই সেমি ফাইনেলত এগৰাকী অতিথি হিচাপে ইয়াত কুইন হাজৰিকা বাইদেউ আছে আসলতে বাইদেউ হৈছে কাৰ্বি আংলঙৰ জনপ্ৰিয় কণ্ঠশিল্পী হয় কুইন হাজৰিকা খুব ধুনীয়া গান গাব পাৰে যাৰ কাৰণে নেকি এতিয়া সমগ্ৰ কাৰ্বি আংলঙতে চিনি নোপোৱা কোনো এগৰাকী ব্যক্তি নাই বুলি ক'ব লাগিব তেওঁৰ মাতৰ সৈতে চিনাকি মই হেতুৰ কাৰণে প্ৰথমতে আপোনাক কাৰ্বি আংলং আইডল যি সেমি ফাইনেল এতিয়া অনুষ্ঠিত হৈ আছে আপুনি ইয়াত অতিথি হিচাপে আহিছে আপুনি গোটেইখিনি কণ্টেষ্টেণ্টৰ লগতে আপুনি কথা পাতিছে চাইছে গোটেইখিনি কেনেকুৱা লাগিছে অলপ মনৰ কথা ক'ব নেকি প্ৰথমতে আপোনালোকৰ চেনেলে মোক আন্তৰিক শুভেচ্ছা জনাইছোঁ মোক যে এই সুযোগ দিছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আচলতে মই 1964 পৰা গীত গাই আহিছোঁ মই অকণমানি আছিলোঁ তেনেই অকণমানি 6 বছৰ আৰু সংগীতৰ লগত মই এনেকৈয়ে জড়িত মানে ধৰক কাৰ্বি আংলঙত আমি সংগীত জন্ম দেখি পাইছোঁ আৰু অনুষ্ঠানত এতিয়া আমাৰ কাৰ্বি আংলঙত বিশেষকৈ মই গোটেই অসমৰ বহুত শিল্পী আছে প্ৰতিভাৱান কাৰ্বি আংলঙত মানে এনেকুৱা প্ৰতিভা আছে লুকাই আছে তেওঁলোকৰ আচলতে ওলাই যোৱা বহুতৰ সমৰ্থ নাই তেওঁলোকৰ প্ৰতিভা বিকাশৰ কোনো থল নাই তাৰমানে তেওঁলোকে ইয়াতে সীমিত গতিকে সেইকাৰণে আমি বহু অনুষ্ঠান পাতি বহুত অনুষ্ঠানৰ জৰিয়তে আমি তেওঁলোকক বহুত আগুৱাই নিয়াৰ চেষ্টা কৰিছিলোঁ আমাৰ কাৰ্বি আংলঙৰ আৰ্টিষ্ট ফৰ্মতো মই এডভাইচাৰ হিচাপে আছোঁ তেওঁলোকে বহুত কাম কৰিছে আমি ভাবোঁ যে তেওঁলোকে আগুৱাই যাওক ভালকৈ অসম ভিত্তিত নহয় ভাৰত ভিত্তিতে হওক মানে তেওঁলোকে যাতে তেওঁলোকৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰে সেইটো মোৰ এটা ডাঙৰ সপোন মই মানে মাজে মাজে কেতিয়াবা কান্দিও পেলাওঁ এই আজি কিছুমান প্ৰতিযোগী দেখিছোঁ মই দেখি পেলাই মংগল ৰংপে কৈছোঁ মংগল এই জানানে ল'ৰাটো যে গান গাইছে ৰাজেশ ল'ৰাটোতো আজিয়ে যি গাড়ী সি চাগে কাইলৈতো আৰু সুবিধা নাপাব তাৰ কিন্তু সংগীতৰ চাগে জীৱনৰ আজিয়ে চাগে মৃত্যু হ'ব কাইলৈ তাৰ সংগীত নাথাকিব মোৰ মানে ভাবিলেই কথাটো মই নিজে মানে থাকিব নোৱাৰিছোঁ তুমি কিবা এটা কৰি তাহাঁতক গান গাবলৈ ওলাই অনা এটা সুযোগ দিয়া আৰু সেই সুযোগখিনি আমি দি আছোঁ মই কৰিছোঁ মই 1988ত চেমছনক প্ৰথম গান গাইছিলোঁ তেতিয়া কাৰ্বি কেছত ময়ে প্ৰথম ওলাইছিলোঁ কলিকতাত গৈ কৰিছিলোঁ সেই তেনেকৈ তাৰ পৰা বহুত অনুপ্ৰাণিত হৈছে আৰু মই ভাবোঁ যে আমাৰ কৰিবলগীয়া বহুত আছে শিল্পী মানে কি জানেনে গীত গাই দিলে মই মানে মাজে মাজে দেখোঁ কষ্ট পাওঁ যে মই জনপ্ৰিয় শিল্পী তেওঁলোকে সমাজৰ কাৰণে কি কৰিছে সেইটো বৰ গুৰুত্বপূৰ্ণ কথা আচলতে একো কি শিল্পীৰ কথা মানুহে শুনে মানে তেওঁলোকে আমি কি কৈছোঁ তেওঁলোকে মন কৰে আমি কি পিন্ধিছোঁ আমি কেনেকৈ কৈছোঁ সেইখিনি তেওঁলোকে অনুসৰণ কৰে গতিকে আমি যদি সেইখিনি ভালকৈ তেওঁলোকক ভাল পথেৰে নিব পাৰোঁ মই ভাবোঁ যে আমি বহুত কাম কৰিব পাৰোঁ আৰু কৰিবলগীয়া আমাৰ বহুত আছে কাৰ্বি আংলঙত এতিয়াও আমাৰ এই ক্ষেত্ৰত আচলতে আমি বহুত অভাৱত আছোঁ আমি টিভি চাই থাকোঁ আনৰ প্ৰতিভাবোৰ চাই অকল আনন্দিত হওঁ কিন্তু যেতিয়া চকুকেইটা মুদি চিন্তা কৰোঁ যে আমাৰ ঘৰৰ মুখত ল'ৰা ছোৱালীখিনি কি কৰিছে তেতিয়া অকণ মনত কষ্ট পাওঁ তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত কিন্তু আৰ্থিকভাৱে বিশেষকৈ কাৰ্বি আংলঙৰ যিখিনি প্ৰতিভা আজি যিখিনি ল'ৰা ছোৱালী আহিছে বহুত গাঁৱৰ পৰাও আহিছে যে যেনেকৈ বহুত আহিছে টুমপ্ৰিঙৰ পৰা আহিছে গোলাঘাট বহুতে কিন্তু কষ্টত তেওঁলোকৰ এনেকুৱাও আছে ভিতৰুৱা অঞ্চলৰ পৰা আহিছে তেওঁলোকৰ হাৰমনিয়াম এখন কিনিবলৈ সামৰ্থ্য নাই গতিকে সেই তেনেকুৱা ল'ৰা ছোৱালীবিলাকক যদি আমি অকণমান সহায় কৰিব পাৰোঁ মইতো কৰি আছোঁ দেই মই কিছুমান কথা এতিয়া আপোনালোকৰ আগত নকওঁ মই ভিতৰে বহুত কৰি থাকোঁ মই কৰিও আছোঁ আজি প্ৰতিযোগিতাত যোৱাবাৰ ছেমিফাইনেলত নোপোৱা ল'ৰা এটা মই তাক মোৰ লগত গীত এটা গাম চেমছন নিংটি গীতটো লিখি আছে তাক মই মোৰ লগত ৰেকৰ্ডিং কৰিম কিন্তু সেইবোৰ মনে কৰি থাকোঁ কিন্তু গোটেই সমাজখন আমি যদি আটাইবোৰ শিল্পীয়ে গোট খাই কৰোঁ আমি ভাবোঁ যে আমি বহুখিনি আগবঢ়াই লৈ যাব পাৰিম আৰু ইমান প্ৰতিভা আছে কাৰ্বি আংলঙত ইমান আৰু অসমত সংগীত প্ৰেমী মানে স্থান বুলি ক'লে বা ঠাই বুলি ক'লে বা ডিষ্ট্ৰিক্ট বুলি ক'লে কাৰ্বি আংলঙখনেই আছে কিন্তু মানে ইয়াতে মানে গাঁৱৰ মানুহে গুণগুণাই বাটেৰে গ'লে গুণগুণাই গীত গাই যায় মানে তেওঁলোকৰ ইমান মানে সংগীত প্ৰিয় গতিকে সেইখিনি আমি যদি আগবঢ়াই লৈ যাব পাৰোঁ আমি ভাবোঁ আমাৰ ভাবোঁ নহয় আমাৰ কৰ্তব্য হয় আৰু আমি কৰাটো একদম উচিত আৰু সেইটো মোৰ সপোন এটা আছে আৰু সপোনটো যাতে আমি একেলগে মিলি সাৰ্থক কৰিব পাৰিম মোৰ সেইটো এটা আশা আপোনাৰ অনুৰাগী আৰু উঠি অহা যি যুৱ চাম আছে
মানে সংগীতত ব্ৰতী হ'ব বিচাৰিছে আচলতে আগবাঢ়ি যাব বিচাৰিছে আৰু আমাৰ মানুহখিনি মই চাইছোঁ যে ইয়াত অকল কাৰ্বি আংলঙতে সীমিত বা নিজৰ গাঁওখন এখনৰ ভিতৰতে আমাৰ সীমাবদ্ধ যাৰ কাৰণে আপুনি কি উপদেশ বা আপুনি কি তেওঁলোকক পৰামৰ্শ দিব বিচাৰে আপুনি ক'ব নেকি মনৰ কথা অলপ ক'ব নেকি মই মানে তেওঁলোকক চাওক মই মাজতে বহু বছৰ আগৰ কথা দেই মই ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ পৰা মই ফিল্ম এপ্ৰিচিয়েশ্যনৰ কোৰ্চ এটা কৰি আহিছোঁ পুনেত থাকি আহিছোঁ আৰু মই বৰগীততো উপাধি ল'লোঁ দেই মই কাৰ্বি গীতো গাওঁ ধৰক মই বৰগীত বেংগলী গীত গাওঁ মই সকলো গীতেই গাওঁ মানে ইংৰাজী গীতো গাওঁ গতিকে সেইটো বেলেগ কিন্তু আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনিক মানে তেওঁলোকক আগুৱাই নিবলৈ বহুত প্ৰতিভা আছে মই তেনেকুৱা কওঁ তোমালোকে আমাৰ ওচৰলৈ আহা তোমালোকে মই যে প্ৰবিশা টপিক কৈছোঁ তুমি কিন্তু এতিয়া ইয়াৰ হৈ থকা নাই তুমি এটা মুম্বাইলৈ যাব লাগে আৰু এচি কাঠাৰকো মই এবাৰ মেছেজত কৈছোঁ যে তুমি ওলাই যোৱা তোমাৰ এতিয়া একদম হাই টাইম মানে অসমৰ পৰা মানে কাৰ্বি আংলঙৰ পৰা তুমি ওলাই যোৱা তাৰ পৰাই তুমি কাম কৰিব পাৰিবা আমি কিয় নোৱাৰোঁ কৰিবলৈ সেইখিনি আচলতে ইয়াৰ মানুহখিনি খুব হোমছিক ওলাই যাব নিবিচাৰে ধৰ ইয়াতে শেষ হ'ল আমাৰ ইয়াতে শেষ গতিকে সেইটো মানসিকতা তেওঁলোকে তাৰ পৰা তেওঁলোকে মনৰ জোৰেৰে ওলাই আহিব লাগিব যে আমি বাহিৰত ওলাই যাম সেইটো বৰ ডাঙৰ কথা আমাৰ মানে খুব হোমছিক আমাৰ মানে ঘৰত থাকি ভাল পায় সীমাবদ্ধ শান্তিপ্ৰিয় বাহিৰত যাব নিবিচাৰে আৰু তেওঁলোকে সেই যাবই লাগে আচলতে এইখিনি প্ৰতিভা মানে বহুত প্ৰতিভা আছে এনেকৈ নহ'লে হয়তো হেৰাই যাব মই খুব ভয়ংকৰ কথা আজি মই সেইকাৰণে আনুষ্ঠানিকভাৱে তেওঁলোকক মই কৈছোঁ মই মাইক্ৰফোনটো আচলতে নিজেই লৈ লৈছোঁ ক'বলৈ কাৰণ মোক ক'বলৈ কোৱা নাই কিন্তু মই ভাবিছোঁ এতিয়া এইটো উচিত সময় নক'লে তেওঁলোকে মোৰ কথা নুশুনিব আজি ধুনীয়া এখন মঞ্চ পাইছোঁ কৈছোঁ মই তেওঁলোকক যে তোমালোকে ওলাই যাওক বা আপোনালোক ওলাই যাওক এইটো সময় নষ্ট নকৰিব আৰু সেইটো আমাৰ আশা আৰু আমি কৈছোঁ আমি কাৰ্বি আৰ্টিষ্ট ফৰ্মে বহুত সহায় কৰিব কিয় নকৰিব আমি ব্যক্তিগত হিচাপেও কৰিব পাৰোঁ কোনোবাই যদি কয় যে মোৰ হাৰমনিয়ামখন নাই বাইদেউ আমি দিম মই এনেকুৱা বহুতক কিবাকিবি কৰিও দিছোঁ গতিকে যদি তেওঁলোকে আগুৱাইতো আহিব লাগিব আৰু আমাৰ ওচৰলৈ আহিলে তেওঁলোকে কেতিয়াও উভতি নাযায় কিন্তু খালী হাতেৰে এইটো কিন্তু সঁচা কথা গতিকে তেওঁলোককো মই বিচাৰোঁ ওলাই আহক আমি আছোঁ মই অন্ততঃ মনৰ জোৰে ক'ব পাৰোঁ মই খুব পজিটিভ দেই মই সাংঘাতিক পজিটিভ মানে মই কৰিম ক'লে কৰিম আৰু মোৰ আৰু ৰাইজে মোক খুব মৰম কৰে আৰু এই গোটেই ৰাইজ মোৰ লগত আছে মই ভাবিছোঁ মোৰ ৰাইজে মোৰ কথাও শুনিব সেইটো মোৰ এটা হেৰি মই বাইদেউৰ পৰা দুহাৰী কাৰ্বি গীত মই শুনিব বিচাৰিছোঁ কাৰ্বি গীত মই কাৰ্বি গীত বহুতেই গাইছোঁ এতিয়া কাৰ্বি ফক গাই দিওঁ এলাইন দেই আংৰং নাং জুলি চেথান আচার নাম ননপুতা সেং দোলাং মা হবং নে ফান আংরং নাং জুলি চেথান আচার নাম ননপুতা সেং দোলাং মা হবং নে ফান সে 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 মই মাজতে কৈছোঁ মানে কাৰ্বি আংলঙৰ গীতত এই এই শব্দকেইটাৰ যে যিটো মধুৰতা বা মিঠাচ আছে হিন্দীত যিটো মিঠাচ কয় এইটো অন্তৰ চুই যায় যোনে কাৰ্বি আংলঙৰ এই গীতবোৰ শুনিছে কাৰ্বি লোকগীত মোৰ সেইটো এটা অনুৰোধ কাৰ্বি লোকগীত যদি কোনোবাই গাইছে বা শুনিছে তেওঁলোকে অন্য গীত আৰু নুশুনে মই এইটো প্ৰায় কওঁ মই ৰৈ যাওঁ তাৰমানে আৰু মই কৰিও আছোঁ বহুত কাৰ্বি ল'ৰা ছোৱালী আজিকালি কাৰ্বি লোকগীত নাগায় কাৰ্বি ফক চং নাগায় তেওঁলোকে গতিকে মই কিছুমান কৰিব লৈছোঁ আমি চাওঁ তেওঁলোকে আহে নে নাহে আৰু আমাৰ চেষ্টা এটা আছে সপোন এটা আছে আৰু মাজে মাজে সেইটো কাৰণে মানে মই মনে মনে কান্দো আচলতে কিয় ল'ৰা ছোৱালীবোৰ এনেকুৱা ওলাই নাহে সেয়া সঁচাকৈ শিল্পী বুলি ক'লে কোনো জাতি নাই কাৰণ ইয়াত কিহৰ কাৰণে মই কৈছোঁ আপুনি ইমান ধুনীয়াকৈ আপোনাৰ প্ৰনাউন্সিয়েশ্যন যিটো মানে কাৰ্বি যিটো আপুনি এতিয়া ফক চং গাইছে আমি আচলতে আমাৰ মানুহখিনিয়ে আমাৰ নিজৰ কাৰ্বি মানুহখিনিয়ে আচলতে প্ৰায় মানুহে এইবোৰ গান আচলতে গাব নিবিচাৰে বা গাব নোৱাৰে আচলতে কিন্তু আপোনাৰ মুখৰ পৰা যে যিখিনি ওলাই আহিছে এই গীতটি ইমান মানে মিঠা মাতেৰে তাৰমানে মই আপোনাক শলাগ জনাইছোঁ আৰু শেষত আপোনাৰ সৈতে মই যি কথা বতৰা পাতিছোঁ কিন্তু মই শেষত অসমীয়া গীতটো মই দুহাৰী শুনিব বিচাৰিছোঁ আপোনাৰ পৰা তাৰ আগতে মই আৰু এটা কথা ক'ম মোৰ এইটো এটা ডাঙৰ মেছেজ এটা দেই মই মানে কওঁ শিল্পীৰ কোনো যেনেকৈ কৈছে জাতি নাই ধৰ্ম নাই কিন্তু এটা কথা কাৰ্বি আংলঙত মই যিখিনি অনাকাৰ্বি শিল্পী আছে মই তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে কাৰ্বি গীতবোৰ কম গায় একেবাৰে অপ্ৰিয় সত্য কথা তেওঁলোকে কাৰ্বি গীত নাগায় তেওঁলোকে অন্য গীত গাই জনপ্ৰিয় হৈছে মানিছোঁ তেওঁলোকে কিয় নাগায় আমি যদি গাওঁ তেওঁলোকে কিয় নাগায় গতিকে সেইটো মোৰ তেওঁলোকৰ প্ৰতি অনুৰোধ কাৰ্বি ল'ৰা ছোৱালী অসমীয়া গীত গায় আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিয়ে কাৰ্বি গীত নাগায় একেবাৰে সঁচা কথা
মানে এইটো এটা মই বৰ মানে মই খুব দুখ পাওঁ সেইটো কাৰণে অপ্ৰিয় সত্য কিন্তু মই নকৈ নোৱাৰিছোঁ কাৰণ তেওঁলোকৰ উচিত গতিকে আমি সমন্বয় কেনেকৈ গঢ়িম আমি গঢ়িম কেনেকৈ যদি তেওঁলোকে নাগায় আচলতে শিল্পী এই যিটো সমন্বয়টো আচলতে শিল্পীসকলে কিন্তু এই বস্তুটো গুৰি ধৰিব পাৰে কাৰণ এতিয়া যদি আপুনি এগৰাকী অসমীয়া হিচাপে ইমান ধুনীয়াকৈ আপুনি কাৰ্বি গীত গোৱাৰ পিছত আপোনাক নিশ্চয় আমাৰ মানুহখিনিয়েতো আঁকোৱালি ল'ব অৰ্থাৎ যদি কোনোবাই কাৰ্বি মানুহে যদি ভাল এটা যদি অসমীয়া গান গায় অসমীয়া সমাজেতো তেওঁক আঁকোৱালি ল'ব সেইটোৱে হৈছে সমন্বয় নহয় জানো কি জানানে মই কাৰ্বি গীত গোৱা বুলি গাওঁ ঠিকে কিন্তু মোৰ কাৰ্বি আংলংখন ইমানেই মৰমৰ মোৰ ক'বলৈ এই মুহূৰ্তত ভাষা নাই মোক ইয়াৰ মানুহে ৰাইজে মোক ইমান মৰম কৰে মই তেতিয়া মই নিজে মোৰ পৰিচয় এগৰাকী মানৱ হিচাপে মই পৰিচয় আছে বুলি ভাবোঁ গতিকে মই মানে কি কাৰ্বি আংলঙৰ মাটি পানী বতাহ মানুহ আটাইবোৰ মোৰ অপূৰ্ব মানে মোৰ মানে কাৰণে মই সেই দিন কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম মোক বহুত মৰম কৰে আৰু ধুনীয়াকৈ জীয়াই থাকক কাৰ্বিখন আগবাঢ়ি যাওক ৰাজনীতিৰ কথা বাদ দিছোঁ আমি ৰাজনীতিৰ লগত জড়িত নহয় কিন্তু হ'লেও কাৰ্বি আংলঙৰ কথা কোনোবা যদি বেয়াকৈ ক'লেও মোৰ দুখ লাগে এইটো কিন্তু মই মাজে মই এটা কথা কৈছোঁ মাজতে কেতিয়াবা বহুত মানুহে কয় কাৰ্বি আংলঙত তেনেকৈ আচলতে কাৰ্বি আংলঙৰ নিচিনা শান্তিপ্ৰিয় ঠাই নাই কিন্তু মানুহে যে ভুল ধাৰণা আমি কওঁ যে আমাক আহি সোধকচোন তেনেকুৱা আপোনালোকে আচলতে ইয়াত কেনেকৈ আছে গতিকে তেওঁলোকে আচলতে ভুল মানুহে ধাৰণা আছে সেইটো মানে থাকিব নালাগে আৰু মই যিহেতু কৈছোঁ মই মিছা কথাও নকওঁ একেবাৰে সত্য কথা কৈছোঁ গতিকে সেই আৰু মোৰ মৰমৰ কাৰ্বি আংলং মোৰ অতি মৰমৰ এইখনেই মোৰ পৃথিৱী আৰু শেষত মই আপোনাৰ পৰা দুহাৰী অসমীয়া গীত শুনিব বিচাৰিছোঁ অসমীয়া গীত কাৰ গাম ভূপেন্দাৰ গাম নেকি মোৰ নিজৰো আছে নিজৰ নেগাওঁ ভূপেন্দাৰ গীত এফাকি গাই দিওঁ এটুকুৰা আলো মেঘ ভাহি যায় মোৰ বন সংশয় বাথেৰুৱাই মই আছোঁ শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা আলসুৱা মেঘ ভাহি যায় কাৰ্ডম আপোনাৰ গীতটি শুনিলে এটা কঠিন শিলো কিন্তু গলি যাব মই ইমানে ক'লোঁ ধন্যবাদ জনাইছোঁ বাইদেউ আচলতে আপুনি বহুত ব্যস্ততাৰ মাজতে আপুনি ইয়াত আমাক সময় দিছে আৰু খুব ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি আপোনাৰ মনৰ কথা মই জানিব পাৰি আচলতে খুবেই মই নিজেও আনন্দিত হৈছোঁ আৰু খুব ভাল লাগিছে এই যি আমি সুযোগ পাইছোঁ আপোনাৰ সৈতে যি দুই এহাৰি আমি কথা পাতিবৰ কাৰণে সুযোগ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ আপোনালোকৰ চেনেলৰ মোক জৰিয়তে যে মই ইমানখিনি ক'বলৈ সুবিধা পালোঁ মোৰ মনৰ কথা তাৰ বাবে অশেষ ধন্যবাদ থাকিল আৰু আপোনালোকৰ চেনেলৰ আৰু উন্নতি কামনা কৰিছোঁ আগবাঢ়ি যাওক ধন্যবাদ কাৰ্ডম থেংক ইউ নমস্কাৰ হয় কুৰবাংথু বাইদেউ